দুৰ্গা পূজা দেখোন আহিলে। এইবাৰ বাক কৈ এযোৰ ভাল কাপোৰ ল'ব লাগিব। মোৰ লগৰবোৰে প্ৰতি বছৰে দামী দামী কাপোৰ লয় আৰু মই ৰাতিপুৱা হ'লেই ভাবৰ সাগৰখনি আৰম্ভ ছোৱালীৰ। হ'ব দে, ইমান ভাবি থাকিব নালাগে। ইমান ভবাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়। ঐ বা শুন। মোৰ এতিয়া শুনি থাকিবলৈ একেবাৰে মন নাই আৰু সময়ো নাই। তয়ো নিজৰ কাম কৰ, ময়ো নিজৰ কাম কৰোঁ। মোৰ কথানো আৰু তই ক'ত শুনিবি? মা, অ' মা, এইফালে আহাচোন। ৱাও, এইযোৰ ইমান ভাল লাগিছে। কালাৰটো ইমান এটা ভাল লগা নাই। অ' এইযোৰটো আৰু বেছি ধুনীয়া। মা, অ' মা, শুনিছানে? কিয় ইমান চিঞৰি আছা? দেখা নাই কাম কৰি আছো। এনেই চিঞৰা নাই নহয়, কিবা ইম্পৰ্টেণ্ট কথা আছিল কাৰণেহে। হ'ব দিয়া, মোক কফন্দাব নালাগে। কি ইম্পৰ্টেণ্ট কথা আছে কোৱা। হ'ব যোৱা, নালাগে তোমালোকে মোৰ কথা শুনিব। এনেও তোমালোকৰ মোক লৈ টাইম নাই। পাপাৰ কথাটো ক'বই ভাল। চৰি বেটা, কোৱা এতিয়া। তোমাৰ কাৰণে কিয় টাইম নহ'ব মা? তুমি আমাৰ একমাত্ৰ সন্তান। তুমিয়েই আমাৰ সকলো। তোমাৰ কাৰণেইতো আমি এইবোৰ কৰি আছো। ঠিক আছে মা, চোৱা না এইযোৰ মোক কেনেকুৱা লাগিব? বাহ, ইমান ধুনীয়া। কিমান দাম? 5000 মা। অ'কে, পাপাক অনলাইন কৰি দিব কম দিয়া। থেংকছ মা। কলেজহে যাবি, ইমান ষ্টাইল নকৰিলেও হ'ব যা। ষ্টাইলটো কৰিবই লাগিব। এইখিনি সময়ত ষ্টাইল নকৰিলে কেতিয়া কৰিম? বুঢ়ী হ'লে। তইতো তোৰ জীৱনটো এনেকৈ কটালি, সেই বুলি মোৰ জীৱনটোতো এনেকৈ পাৰ কৰিব নোৱাৰোঁ। আহোঁ দে। তাই আজি ইমান গাত লগাকৈ কিয় ক'লে? তাইৰ বাৰু মন বেয়া নেকি? নে তাই বিচৰা মতে মই তাইক একোৱেই দিব পৰা নাই? তাই মোক বেয়াই পালে নেকি? মই বাৰু এইবোৰ কি ক'লোঁ? বাক বাৰু মই গাত লগাকৈ কথাখিনি ক'লোঁ নেকি? বা, তই কলেজলৈ গৈছিলিহে, আকৌ ঘৰলৈ আহিলি যে? কিবা পাহৰিলি চাগে। নাই পাহৰা। চৰি বা। আৰে, তই কিয় চৰি কৈছ? মইতো কথনি তেনেকৈ ক'ব নালাগিছিল। মই জানো তই মনত কষ্ট পাইছ, কিন্তু কেতিয়াবা মোৰ লগৰ ছোৱালীবোৰৰ লগত মোৰ জীৱনটো মিলাই চালে একেবাৰেই নিমিলে। সিহঁতে ক'ত আৰু মই ক'ত? এটা কথা, সকলোৰে জীৱনটো সমান নহয়। আমি যেনেকৈ আছোঁ তাতকৈ কিছুমানে বহুত বেয়া পৰিস্থিতিত আছে। আমিতো ভালকৈ খাবলৈ পাইছোঁ, থাকিবলৈ পাইছোঁ, হয়তো সেই ধনী ধনী মানুহবোৰতকৈ কম। কিন্তু সেই দুখীয়াবোৰলৈকে চাচোন, নে ভালকৈ খাবলৈ পাইছে, নে ভালকৈ থাকিবলৈ পাইছে। সকলোৰে পৰা লেইলেই চেইচেই ব্যৱহাৰ।
সেইকাৰণে কৈছোঁ যি পাইছ তাতেই সুখী হ'বলৈ চেষ্টা কৰ। অথনিৰ কথাটোক লৈ কিন্তু তই মন বেয়া কৰি নাথাকিবি দেই বা। নাথাকো, এইবোৰ সৰু কথা। এতিয়া যাবিনে কলেজলৈ? যাওঁ। ঐ ৰ, মই গৈয়ে আছোঁ। দে বা, মই আহোঁ দেই। যা। বাই। হেল্ল', শুনিছে? ইমান বিজি নে? কল বেক কৰিবলৈ সময় নাই। আজি বহুত বিজি অ', কোৱা। মুন্নিৰ একাউণ্টত 5,000 টকা পঠিয়াই দিবচোন, তাই কাপোৰ কিনিব। অ'কে। শুনক না, এইবাৰ যদি পূজাত ছুটি পায় আহিবচোন, তাইকো সময় দিয়া নহয়। যদি পাৰোঁ যাম দিয়া। হ'ব, পইচাটো কিন্তু পঠিয়াই দিব। অ'কে। ৰাখিছোঁ। তাই বাৰু ৰাতিপুৱা কি ক'ব খুজিছিল মোক? মই তাইৰ কথা শুনিব লাগিছিল। কিবা লাগতিয়াল কথাওতো হ'ব পাৰে। কলেজৰ পৰা আহিলে সুধিব লাগিব। বা, আহিলোঁ। আজি মাত্ৰ 2টা ক্লাছেই হৈছে, নগ'লেও হ'ল হয়। 2টা ক্লাছ মানে কি? ক্লাছ নহয়, কথা চা তাইৰ। বল ভাত খাই ল'বি। যা, ভৰি হাতকেইটা ধুই আগৈ যা। ঐ শুনচোন, কি হ'ল? ৰাতিপুৱা কি ক'ব খুজিছিলি এতিয়া কচোন। এতিয়া আৰু সেইবোৰ পাহৰিলোঁ। তই ভাত বাৰ গৈ যা। মুন্নি, আহা মা, ভাতকেইটা খাই লো আহি। মুন্নি, আহা। মা, মোৰ ভোক লগা নাই, তুমি খাই লোৱাচোন। ৰাম, আহাচোন মা, অকণমান খাই লো আহি। দেৰিকৈ খামো মই, তুমি খাই লোৱা। এই ছোৱালীজনীৰ লগত যে কি হ'ব? কলেজৰ পৰা আহি এদিনো ভাত নাখায়। এইফালে মাকজনীয়ে ৰৈ থাকোঁ। বাপৰে, ইমান উকনি হৈছে তোৰ। কলেজলৈ গ'লে মুঠতে উকনি সপা লৈ আহিবি। হ'ব দে অ'। হেল্ল', মুন্নি, দে ক। বাৰ লগতে বহি আছোঁ। তই কি কৰিছ? হয় নেকি? ৰ, মই গৈ আছোঁ। কলৈ যাওঁ? মুন্নিহঁতৰ ঘৰলৈ যাওঁ, তাই মাতিছে। হয় নেকি? যা তেতিয়াহ'লে, সোনকালে আহিবি দেই। হ'ব দে। যা। মুন্নি, অ' মুন্নি। এইজনী আহিলেই। মন, ড্ৰয়িং ৰুমলৈ সোমাই আহ, মই ইয়াতে বহি আছোঁ। বহ। মন, মই এযোৰ কাপোৰ অৰ্ডাৰ দিলোঁ দুৰ্গা পূজাৰ কাৰণে। পূজালেনো আৰু কেইদিন আছে। এয়া চাচোন কাপোৰযোৰ। কেনেকুৱা লাগিছে ক? বৰ ধুনীয়া লাগিছে। কিমান দাম? 5,000। যোৱাকালিয়ে অৰ্ডাৰ দিলোঁ। পাপাক কোৱাৰ লগে লগে পইচা পঠিয়াই দিলে। তাইৰে ভাল, যি বিচাৰে তাকেই দিয়ে। আৰু মই? এইযোৰ ফাৰ্ষ্ট আৰু 3যোৰ ল'ম। তই কি ল'ম বুলি ভাবিছ? মন, কি হ'ল? হা? একো নকলি যে? কিবা কৈছিলি? মই কৈছোঁ তই কি ল'ম বুলি ভাবিছ কাপোৰ? মই এতিয়ালৈকে ভবাই নাই একো।
সময়ত ভাবিম কি লওঁ। বাকী তোৰ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে। থেংকছ। মই মাক কৈয়ে আছোঁ বছৰত দুৰ্গা পূজা এবাৰেই আহে, গতিকে মন পচন্দৰ কাপোৰ লৈ ল'ব লাগে। ঐ, এইবাৰ কিন্তু পূজা একেলগে চাম দেই। তহঁতৰ বাকো লৈ আহিবি, আমাৰ গাড়ীখনতে গুচি যাম। অহ মন, বহুদিনৰ মূৰত আহিলা। আজিকালি নহাই হ'লা দেখোন। আহি থাকিব লাগে আকৌ মাজে মাজে। কলেজৰ পৰা আহি সময়ে নহয় বৰমা, সেইকাৰণে অহা নহয়। মা, কি আনিছা? চোৱাচোন কি আনিছোঁ। মন, তুমি বহা দেই, মই অলপ ফ্ৰেছ হৈ লওঁ। ঠিক আছে বৰমা। ৱাও, ইমান ধুনীয়া লাগিছে। ঐ মন, চা না। অঁ, বহুত ধুনীয়া। মোকো যদি কোনোবাই এনেকৈ ছাৰপ্ৰাইজ দিলে হয়। জাননে মন, মায়ে মোক এনেকৈ মাজে মাজে ছাৰপ্ৰাইজ দিয়ে থাকে। অ' মা, থেংক ইউ দেই। মন, অ' মন, তোৰ ধুবলগীয়া কাপোৰ আছে যদি উলিয়াই থৈ যাচোন। ৰ'দটো চোকাকৈ দিওঁতে ধুই দিওঁ। মন, কি হ'ল? কি ভাবি আছ? নে গা বেয়া তোৰ? নাই, ঠিকে আছোঁ। তোৰ কিবা হৈছে ন? নে কোনোবাই কিবা কৈছে? মোক কচোন, কোনে কি কৈছে? মন, কবি নে কি হৈছে? একো হোৱা নাই অ' বা। তই কাৰ আগত মিছা মাতিছ, গম পাইছনে? একো হোৱা নাই কৈছোৱেচোন। মই যাওঁ। ৰ, কৈ যা কি হৈছে। এনেকৈ মুখ ফুলাই থাকিব নালাগে। কথাবোৰ কিয় খুলি নকৱ তই? এনেকৈ থাকিলে মোৰ চিন্তা হয়। এতিয়া তই সৰু ছোৱালী হৈ থকা নাইতো, ডাঙৰ হলি, কলেজত পঢ়ি আছ। ইমান চিন্তা নিদিবিচোন। যিদিনা ঘৰ এখন চলাব লাগিব সেইদিনা বুজিবি। ঘৰ চলাইছ ঠিকে আছে, কিন্তু মোৰ প্ৰয়োজনীয় বস্তুবোৰ তই দিব পাৰিছনে? মন, তই এইবোৰ কি কৈছ? মই ঠিকেই কৈছোঁ। দুৰ্গা পূজা আহি পালে, খবৰ আছেনে তোৰ? মোৰ লগৰবোৰে দামী দামী কাপোৰ লৈছে। সিহঁতৰ আগত মোৰ ওলাবই লাজ লাগে। মুন্নিয়েতো 5,000 টকা দামী কাপোৰ লৈছে। মোক কেতিয়াবা তই 1,000 টকীয়াই কাপোৰ দি পাইছনে? তাইৰ মাকে তাইক ছাৰপ্ৰাইজ দিয়ে, মোক কেতিয়াবা ছাৰপ্ৰাইজ দি পাইছনে তই? লগৰবোৰক ঘৰত মাতিবলৈ লাজ লাগে। মন, তই এনেকুৱা অবুজন হৈ পৰিলি। তই এনেকুৱা অবুজন হবি বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ। তই এবাৰ ভাবি চাইছনে মই এই ঘৰখন কেনেকৈ ধৰি ৰাখিছোঁ? কিমান কষ্টৰে তোক মই পঢ়াই আছোঁ। চা মন, তাইৰ মাক চাকৰিয়াল, দেউতাকো চাকৰিয়াল। সিহঁতে পাৰিবই। মোৰ এইবোৰ শুনিবলৈ একেবাৰে মন নাই। মই বিচৰা বস্তুবোৰ মই কিয় নাপাওঁ? মন, ভগৱানে কোৱা নাই দুৰ্গা পূজা আহিলেই প্ৰতি বছৰে নতুন কাপোৰ পিন্ধি পূজা কৰিব লাগিব বুলি। মনটো পবিত্ৰ হ'লে পুৰণি কাপোৰ পিন্ধি পূজা কৰিলেও ভগৱানে আশীৰ্বাদ দিব। ভগৱানেতো আমাক কোৱা নাই যে নতুন কাপোৰ পিন্ধি পূজা কৰিব লাগে। যিবোৰৰ ক্ষমতা আছে লৈছে, তাত আমাৰ মাত মাতিবলগীয়াও নাই। এইবোৰ বুজাবলৈ তই সৰু ছোৱালী হৈ থকা নাই মন। বেলেগৰ ৰঙীন জীৱনটোৰ লগত আমাৰ জীৱনটো নিমিলে। যদি বুজি পাওঁ এইখিনিতে বুজিবি। 1000 বাৰ কোৱাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। মা, মই আহোঁ। বেগটো লোৱা, যোৱা সোনকালে আহিবা। মা, পইচা অলপ দিবা নেকি? তুমি যোৱাচোন, মই অনলাইন কৰি দি আছোঁ। ভালকৈ যাবা দেই। ঠিক আছে মা, বাই। বাই। ঐ মন, কি হ'ল? তই ইয়াতে বহি আছ যে, কলেজলৈ নাযাওঁ নেকি? ব'ল যাওঁ। মোৰ আজি গাটো বৰ বেয়া লাগি আছে অ'। তই যাগৈ যা। তোৰ আকৌ কি হ'ল? ঐ শুনচোন, আজি গধূলি নহয় পাপাই মোক এটা 16 Pro Max গিফ্ট কৰিব। মই জানো বহুত হেপ্পী। গধূলি তই এপাক যাবিচোন, আমি লগৰকেইটাই পাৰ্টি কৰিম। হয় নেকি? তোৰে ভাল দে। মই পাৰিলে গধূলি এপাক যাম। তই এতিয়া গৈ থাক, নহ'লে দেৰি হ'ব।
ঠিক আছে, গধূলি লগ পাম। বাই। বাই। আনৰ জীৱনৰ লগত আমাৰ জীৱনটো কিয় তুলনা কৰি আছোঁ? বায়ে কোৱা কথাবোৰেই ঠিক আছিল। অহ ভগৱান, মই এইবোৰ কি কৰি আছোঁ? যিজনী ছোৱালীয়ে মোৰ বাবে সকলোবোৰ ত্যাগ কৰিলে, সেইজনী ছোৱালীক মই ইমান দুখ দি আছোঁ, তাকো এযোৰ কাপোৰৰ কাৰণে। নাই নাই, বাক মই এবাৰ ক্ষমা বিচাৰিব লাগিব। তাই বা ক্ষমা কৰি দিয়ে নে নাই? আনৰ ৰঙীন জীৱনটোৰ লগত আমাৰ জীৱনটো কেতিয়াও তুলনা কৰিব নোৱাৰোঁ। বা, চৰি, মোক লাজবাৰৰ বাবে তই ক্ষমা কৰি দে। মই বুজিয়ে পোৱা নাছিলোঁ বা, তোক মই আজি বহুত কথা শুনাই দিলোঁ, এতিয়া বুজিছোঁ। অৱশেষত বুজি যে পাইছ এটা কথা মন, আমি মানুহবোৰে যিমান হ'লেও সন্তুষ্ট নহওঁ। আচলতে আমি যিখিনি পাইছোঁ সেইখিনিত আমি সন্তুষ্ট হ'বই নাজানো। হ'ব দে, এইবাৰ পূজাত কাপোৰ দিব নোৱাৰিলোঁ কি হ'ল? যেতিয়াই হাতত পইচা পাওঁ তেতিয়াই দিম, তই মন বেয়া কৰি নাথাকিবি। আৰু গাহৰি 2জনী পুহি লৈছোঁ নহয়, সেই 2জনী বিক্ৰী কৰি তোৰ লাগতিয়াল বস্তুবোৰ দিম, হ'ব? আমি দুয়োজনীয়ে কষ্ট কৰি আমাৰ অভাৱবোৰ পূৰণ কৰিম।